আপোনালোকে চাই সখীমেটো যে বৰ্তমান আজি এটা নতুন ভিডিঅ' আপোনালোকৰ মাজত আছে ভিডিঅ'টো হৈছে ভিডিঅ'টো মানে কি হ'ল আজি আপোনালোকক দেখাম মই পাটৰ মেখেলা একচুৱেলি বস্তুবিলাক কি হ'ল মানে মই চিংগলকৈ দেখুৱাৰ কাৰণটো হৈছে কি আপোনালোকে ভালকৈ বুজি পাব বস্তুটো কি আচলতে তো আপোনাক মই দেখাম কাৰণটো কি প্ৰত্যেকটো বস্তু চিংগলকৈ দেখাইছোঁ প্ৰথম মই তো আপোনালোকে চাব ভিডিঅ'টো তো পাটৰ মেখেলা এনেকুৱা দেখাম মানে এটা ফুলৰ দেখাম বুটা দেখাম তো মিক্স দেখাম মানে পাটৰ মেখেলা আপোনালোকৰ মানে কি মনত এটা ডাউট হ'ব পাৰে যে ইমান দাম কেলৈ হৈছে তো আগততো কমত কিনিছিলে তাকে আপোনালোকক কম যে মিক্স কাপোৰটোৰ কি দাম আৰু আপোনাৰ পিয়ৰ কাপোৰটোৰ কি দাম তাকে চাব ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব ব'লক যাওঁ ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক দেখাম আপোনালোকৰ পাটৰ মেখেলা তো পাটৰ মেখেলা কেইবাটাও কোৱালিটি আছে পাটৰ মেখেলা দেখাম কেনেকুৱা আহিছে তো মই ক'লোৱে আপোনাক যে কেনেকুৱা আহিছে কেনেকুৱা কোৱালিটি আছে কি কথা ন এইটো তাকে দেখাম আপোনালোকৰ পাটৰ মেখেলা প্ৰথম কি আৰম্ভণি কৰিম মই নিজে ভাবি পোৱা নাই আচলতে প্ৰথম আপোনালোকৰ মিক্স দেখাম মিক্সটো তো মিক্সটো দেখাম মিক্স আপোনালোকক মই এটা ফুলৰ মিক্স দেখাম মিক্স কাপোৰটো কেনেকুৱা হ'ব পাৰে চেম হয় আপোনালোকে ধৰিব নোৱাৰে এইটো চাব লাগিব ভালকৈ কাপোৰটো মিক্স মই এখন গ্ৰীণত দেখাইছোঁ গ্ৰীণ সম্পূৰ্ণ গ্ৰীণ হয় ইয়াত এখন এটা ফুলৰ হয় সম্পূৰ্ণ গ্ৰীণ মেখেলা এখন মিক্সত আছে কাপোৰটো এটা কণ্ডমী সূতাৰ মিক্স থাকে এইটো ইয়াৰ প্ৰাইচটো মই আপোনালোকক জনাই দিছোঁ প্ৰাইচটো কিমান হ'ব পাৰে এইটো সম্পূৰ্ণ চাই লওক ওচৰৰ পৰা তো ইয়াৰ প্ৰাইচটো আছে 850 টকা অনলি 850 ৰুপিজ এইটো 850 কিয় হয় আপোনালোকে বুজি পালে যে কাপোৰটো মিক্স হয় হা সেইটো কাৰণে 850 ৰুপিজ হয় কাপোৰটো আৰু নেক্সট আপোনালোকক দেখাই আছোঁ আৰু এটা বুটাত মই দেখাই আছোঁ এইটো বুটাত মিক্স বুটা আছে ইয়াৰ হা এই মই বেলেগে আপোনাৰ এইটো কাৰণে এইটোৱে দেখাই দিছোঁ এইটোৱে হা ছিংগল হয় এইটো মই দেখাই দিছোঁ আপোনালোকক চাই লওক সম্পূৰ্ণকৈ এইখন বুটা আছে চাই লওক ওচৰৰ পৰা বুটাৰ মেখেলা ইয়াতো সেই একেদৰে আপোনাৰ আগৰখনৰ দৰে এটা ফুলৰ দৰে সম্পূৰ্ণ মিক্স আছে এইটো সম্পূৰ্ণ মিক্স নহয় অলপ মিক্স আছে তথাপি মানে এখন চাই লওক মেখেলাখন সম্পূৰ্ণ হয় সম্পূৰ্ণ মেখেলাখন চাই লওক তো এইটো মিক্স আছে ইয়াত কাপোৰটো সম্পূৰ্ণ মিক্স হয় তো সম্পূৰ্ণ মিক্সো নহয় মই কৈছোঁ একেটা কথাই চৰিতে ভুল হৈ গৈছে তথাপি মানে কি মিক্স আছে আৰু অলপ নামতো মিক্স আছে নহয় সেইটো কাৰণে বস্তুটো মিক্স হ'বই নহয় জানো কিয় নহ'ব এইটো দাম আছে এইটো প্ৰাইচটো মই কৈ দিছোঁ ইয়াৰ প্ৰাইচ আছে প্ৰাইচ ইয়াৰ প্ৰাইচ হ'বগৈ মই প্ৰাইচটো বিচাৰি পোৱা নাই দেই একচুৱেলি ৰ'ব দেই চাই আছোঁ ইয়াৰ প্ৰাইচ আছে 950 ৰুপিজ 100 টকা ডিফাৰেঞ্চ অনলি 100 টকা ডিফাৰেঞ্চ ইখন মেখেলাতকৈ 100 টকা ডিফাৰেঞ্চ আৰু মই এতিয়া আপোনালোকক দেখাম পিয়ৰ মেখেলা পিয়ৰ কেনেকুৱা হ'ব পাৰে চাম বস্তুটো এইটো সম্পূৰ্ণ পিয়ৰ হয় শুৱালকুছি মেড সম্পূৰ্ণ পিয়ৰ মেখেলা আপুনি কাপোৰ ভাল পাব মই দেখাই আছোঁ আপোনাক হ'ব হা দেখাই আছোঁ এখন সম্পূৰ্ণ পিয়ৰ মেখেলা পিয়ৰ মানুহেতো বিয়া সোমোৱাৰ পিছত ধৰি লওক আপোনাৰ ধৰি লওক মান ধৰিবলৈকে লাগে ন মানুহক তো ভাবি থয় এটা বাজেট বনাই থয় মানুহে যে এটা পাটৰ মেখেলা এখনে চাদৰ এখনে দিম ভাবি থয় কিজানি এটা বাজেটত কম বাজেটত ধৰি আৰু ধৰি লওক কিমান আৰু 1200-1300 কিজানি পাই যাম এটা যোৰা ছেট এটা ছেট কিন্তু তথাপিও আজিকালি সেইটো বাজেটত নহ'ব বজাৰত আহি পেলাই বাজেটটো চেঞ্জ কৰিবলগীয়া হয় এখন পাটৰ মেখেলা এখন পিয়ৰ পাট হয় যদি আপুনি পিয়ৰ পাট দিম বুলি ভাবিছে তো বাজেটটো বঢ়াব লাগিব কিন্তু সেইটো চিয়ৰ কথা আৰে পাটৰ মেখেলা ইমান দাম হ'ল ন এইটো ভাবিয়ে কিবা লাগে ন একচুৱেলি কাৰণটো কি আগতে 400 টকাত পাটৰ মেখেলা পাইছিলে আজিকালি 400 টকাত পাটৰ মেখেলা পোৱা দিন নাই গ'ল একচুৱেলি কাৰণটো কি বজাৰত বাজেটটো চেঞ্জ কৰিবলগীয়া হয় তো সেইটো কাৰণে আপোনাক বস্তুটো কোৱালিটিটো দেখাই দিছোঁ একচুৱেলি কিহৰ কাৰণে আপোনালোকে দামত আপোনালোকে মানে ঠগ খাবলগীয়া হয়তো আপোনালোকক মই স্পষ্ট দেখাই দিছোঁ বস্তুটো এইটো পিয়ৰ পাটৰ মেখেলা ল'লে আপুনি তো আপোনাৰ নিজৰ প্ৰফিট হ'ব আমাৰ প্ৰফিট নহয় কাৰণটো কি যদি পিয়ৰ পাটৰ মেখেলাখন বিকোঁ আমি খুব বেছি পাওঁ 50 টকা 100 টকা এটা পাওঁ অনলি সঁচা কথা ক'বলৈ গ'লে এইখনৰ প্ৰাইচ আছে 1450 ৰুপিজ ইয়াৰ দিয়াৰ দাম হ'ব 1250 ৰুপিজ হ'ব ইয়াৰ বেছি ডিছকাউণ্ট নহয় হা ইয়াৰ আপোনাৰ পিয়ৰখনৰ দামো উকা পিয়ৰখনৰ দামো 1280 টকা কওঁ আমি খুব বেছি 1100 টকাত দিওঁ ইয়াৰ পাব যথেষ্ট পাব তো আপোনাক পিয়ৰখন দেখালোঁ এইটো আৰু এটা দেখাম আপোনালোকক আজি মই গুণাৰ দেখাম গুণাৰ এটা ফুলৰ গুণাত মিনা কৰা মেখেলা এখন পাটৰ মেখেলা দিব পাৰে চাদৰৰ লগত মিলাই পেলাই যথেষ্ট ধুনীয়া এইবিলাক আপুনি একো চিন্তা কৰিব নালাগে খালি মোক বিশ্বাস কৰি ল'ব হ'ল মই কৈছোঁতো আপোনালোকক ভালকৈ বুজাই দিছোঁ এখন পান্নাও বহল আছে আগৰখনৰ দৰে এখনো পান্না বহল এখন একচুৱেলি 34 পান্না আজিকালি মানুহবিলাক শকত হৈ গৈছে ন আজিকালি অসমীয়া মানুহবিলাকো যথেষ্ট শকত হৈ গৈছে খাই শকত হ'বই লাগিব নহ'লে কেনেকৈ হ'ব আৰু সেইটো কাৰণে শকত হৈ গৈছে সেইটো কাৰণে আমিও আজিকালি অৰ্ডাৰ দিয়া হৈছোঁ বহল মেখেলা লাগে যে শুৱালকুছিত কৈছোঁ যে শালত কৈছোঁ যে বহল মেখেলা লাগে আমাক বহল মেখেলা দিয়ক তেতিয়াহে মানুহবিলাকে মানে আৰু শকত হৈ গৈছে গম পাইছে নহ'লে কি হ'ব ন দেখাই দিছোঁ এখন মেখেলা এখন মিনা কৰা আছে এটা ফুলত মিনা কৰা হয় এখন ইয়াৰ লগত চাদৰ এখন মিলাই দিয়ক মজাকৈ আপুনি মান ধৰক বঢ়িয়াকৈ টেনশ্যন নাই ন' টেনশ্যন আৰু দেখাইছোঁ আপোনাক মই ইয়াৰ প্ৰাইচটো নক'লোঁ চৰি দেই মই ইয়াৰ প্ৰাইচটো ক'ব থাকি গ'ল ইয়াৰ প্ৰাইচটো মই জনাই দিছোঁ আপোনালোকক এখন চাই লওক মেখেলাখন ইয়াৰ প্ৰাইচটো আছে যথেষ্ট প্ৰাইচ আছে ক'বলৈ কিবা লাগি গৈছে মানে মই কৈছোঁ নহয় প্ৰাইচ আছে 1950 ৰুপিজ
এখন আপোনাক লাষ্ট মই দিম 1500 আৰু 1900ৰ ভিতৰত ফাইনেলি পাই যাব আপুনি মই 100% কৈছোঁ ফাইনেলি পাই যাব ইয়াৰ কোনো টেনশ্যন ল'ব দৰকাৰ নাই আৰু দেখাইছোঁ মই টেনশ্যনটো বেছিকৈ কৈছোঁ পিছে তথাপি আৰু এটা দেখাইছোঁ মই আপোনাক এইখন দুপাট্টা ডিজাইনাৰ এখন অৰেঞ্জ আৰু আপোনাৰ পেৰট গ্ৰীণ প্লাছ আপোনাৰ গুণাৰ মিক্স এইখনো বহল এইখনটো তাতকৈ বহল আছে আৰু শকত মানুহৰ কাৰণে হৈ যাব যিমান শকত হ'লেও টেনশ্যন নাই হৈ থাকক খাওক শকত হওক মুঠতে টেনশ্যন নাই মেখেলা বনাই থাকিম মেখেলা ন' টেনশ্যন মেখেলা আছে তো এখন মেখেলাৰ প্ৰাইচ হ'বগৈ 2450 ৰুপিজ এখন পৰিব এখন প্ৰাইচ পৰিব আপোনাৰ 18 আৰু 2500ৰ ভিতৰত ফাইনেলি পাই যাব কাৰণটো কি আমাৰ কোনো ফিক্স প্ৰাইচৰ দোকান নহয় আপোনাক এটা মিনিমাম ৰেট ক'বই লাগিব কাৰণটো কি আপুনি আহক আমাৰ দোকানত লৈ যাব টেনশ্যন নাই আপুনি যথেষ্ট পাব ইয়াৰ বুটাৰ আপুনি বাবা বহুত পাব টেনশ্যন নাই এইবিলাক ঢেৰ এইবিলাক এইটো আছে বুটা লগা এইটো আছে আৰু আপুনি এটা ফুলৰ পাব এটা ফুলৰ যথেষ্ট আছে আৰু এইটো গুণাটো দেখালৈ গুণাটো ঢেৰ পাব এভেইলেবল ন' টেনশ্যন আৰু এটা দেখাই আছোঁ আপোনালোকক মই এইটো হ'ল সূতা গুণা লতা ডিজাইনাৰ বঢ়িয়া ডিজাইনাৰ মুগা আপোনাৰ ইয়াত আছে হেৰি কি বুলি ক'ম কি বুলি ক'লে এইটো লতা ডিজাইনাৰে হ'ল ডিজাইন কলকি ডিজাইন আৰু গুণাৰ আৰু নেক্সট আপোনাৰ ইয়াত আছে সূতাৰ গুণাৰ সূতাৰ এইটো বুটা আছে ওপৰত এইটো আজিকালি মানে প্ৰায় বিচাৰি ফুৰে প্ৰায় এপাই ফুল থকাৰ ওপৰত বুটা থকা সেইটো বস্তু আজিকালি প্ৰডাকশ্যন নোহোৱা হৈছে আজিকালি আৰু কি আধুনিক যুগৰ মানুহ ওলাইছে আজিকালি প্ৰত্যেকে নতুন ডিজাইনৰ বস্তু বিচাৰে সেইটো কাৰণে এতিয়া নতুন ডিজাইনৰ বস্তু বনাবলগীয়া হৈছে মানুহে আৰু এটা নেক্সট আপোনালোকক মই এইটো ৰাউণ্ড বুটা এটা দেখাই আছোঁ মই দেখালৈ মই এইবিলাক আছে ৰাউণ্ড বুটাৰ বস্তু যথেষ্ট আছে এইটো এইবিলাক চালেই দেখিলে এইবিলাক মানে কি আপোনাক মই আৰু এটা বস্তু উলিয়াই দেখাই আছোঁ হা ৰ'ব হা একদম সম্পূৰ্ণ গুণাৰ হয় সম্পূৰ্ণ গুণাৰ ৰ'ব মই কেমেৰাটো উচলাই লৈছোঁ অকল গুণাৰ দেখাম অকল গুণাৰ মিনাকৰ গুণাৰ দেখালোঁ মই আৰু এটা দেখাই দিওঁ ৰ'ব আপোনালোকক এইবিলাক উলিয়াই আছোঁ এইটো বঢ়িয়া এইটো ধুনীয়া একদম মজা এইবিলাক আপুনি একো টেনশ্যন নল'ব মই কৈছোঁ নহয় আমাৰ ওচৰত আহক একো টেনশ্যন নল'ব মই কৈছোঁতো এইখন মেখেলা বহল যথেষ্ট একদম মানে বয়সস্থ মানুহক দিবলৈ বঢ়িয়া হ'ব এইটো মেখেলা আপুনি ইয়াৰ যদি প্ৰতিছেট লয় প্ৰতিছেট হ'লে আপোনাৰ ইয়াৰ সম্পূৰ্ণ প্ৰতিছেট মাজত ব্ৰকেট হ'ব মেখেলাখনে চাদৰখন থাকিব মই আপোনাক অকল মেখেলাখন দেখাইছোঁ ইয়াৰ প্ৰতিছেট লাগিলে দিম মই দৰকাৰ হ'লে ইয়াৰ জোৰটো হ'ব তেতিয়া 5600 আমি 45ত লাষ্ট এৰি দিম আমি এতিয়া জোৰটো মই এক্সাম্পল দিলোঁ কিন্তু মই মেখেলা দেখাই আছোঁ আপোনালোকে এখন পাটৰ মেখেলা ইয়াৰ দামটো হ'ব ইয়াৰ দামটো পোৱা নাই ৰ'ব হা ইয়াৰ দামটো আছে 1950 ৰুপিজে হয় এইখনো মই আপোনাক ক'লোঁ তো 1500 আৰু 1900ৰ ভিতৰত ফাইনেলি পাই যাব আপুনি তো কোনো চিন্তা কাৰণ নাই আকৌ ক'লোঁ মই যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব তাতে মোৰ মানে কি এই চেনেলটো বেছি দিনৰ নহয় ছাবস্ক্ৰাইবাৰো বেছি নাই তো আপোনালোকে যদি অকণমান যদি সহায় সহযোগিতা আগবঢ়ায় তো অকণমান মানে মনত আৰু আগবাঢ়ি যাবলৈ উৎসাহ পাম মনত কামনা কৰিছোঁ যদি আপোনালোকৰ মেখেলাখন চাই ভাল লাগিলে কমেণ্ট এটা কৰিব কিন্তু হা আৰু ভিডিঅ'টো ইমানেই বাই